হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ ভয়ংকৰ খবৰ ভয়ংকৰ ঘটনা আপুনি যদি নাজানে বিপদ হ'ব পাৰে আপোনাৰ অসম পুলিচৰ ভয়ংকৰ আগজাননী এটা মাত্ৰ ভুলৰ বাবে আপোনাৰ যাব লগা হ'ব পাৰে জেললৈ হোৱাটছআপ ব্যৱহাৰকাৰীৰ বাবে জাৰি কৰা হৈছে 6টা বিশেষ নিৰ্দেশনা ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক হোৱাটছআপত আপুনি যদি কোনো ভিডিঅ' বা ফটো শ্বেয়াৰ কৰে তেনেহ'লে এতিয়াই সাৱধান হওক কাৰণ এটা ভুলৰ বাবে আপুনি যাব লগা হ'ব পাৰে জেললৈ হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে 6টাকৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে অসম পুলিচে কি এই নিৰ্দেশনাকেইটা সবিশেষ জনাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব হোৱাটছআপ ব্যৱহাৰ কৰা কোটি কোটি লোকলৈ ডাঙৰ খবৰ হোৱাটছআপ ব্যৱহাৰ কৰোঁতে এতিয়াই সাৱধান হৈ যাওক এটা ভুলৰ বাবে আপুনি যাব লাগিব পাৰে জেললৈ হোৱাটছআপ ব্যৱহাৰকাৰীৰ বাবে জাৰি কৰা হৈছে 6টা বিশেষ নিৰ্দেশনা এই 6টা কামৰ এটাও আপুনি ভুলতেও নকৰিব কোনো কাৰণতে তথ্য নোহোৱা ভুৱা বাতৰি আনলৈ প্ৰেৰণ নকৰিব আপোনালৈ অহা ভুৱা বাতৰি আপুনি দ্বিতীয় কোনো ব্যক্তিলৈ প্ৰেৰণ নকৰিব আপত্তিজনক ফটো অশ্লীল মেছেজ প্ৰেৰণ নকৰিব কোনো লোকলৈ বৰ্ণ বিদ্বেষ জাতি জনজাতিলৈ তাচ্ছিল্যসূচক মন্তব্য প্ৰেৰণ নকৰিব হিংসা বিয়পোৱা আৰু ভাবুকিসূচক মন্তব্য অথবা দৃশ্য প্ৰেৰণ নকৰিব আপোনাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হ'লেই আপুনি যাব লাগিব জেললৈ হোৱাটছআপ ব্যৱহাৰ কৰা কোটি কোটি লোকলৈ এইটো এটা ডাঙৰ খবৰ আছিলে আপুনি যদি কোনো ধৰণৰ বেয়া ফটো বা কোনো ধৰণৰ জাতি বিদ্বেষ কোনো ধৰণৰ মেছেজ যদি কাৰোবাক প্ৰেৰণ কৰে তেনেহ'লে এতিয়া আপুনি সাৱধান হোৱাৰ সময় কাৰণ এটা ভুলৰ বাবে আপুনি যাবলগীয়া হ'ব পাৰে জেললৈ আপুনি যদি কৰি আছে তেনেহ'লে এতিয়াই এইবোৰ পৰিহাৰ কৰক নহ'লে আপুনি জেলত যাবলগীয়া হ'ব পাৰে